আমি ধানি নলা বিচলৈ এতিয়া যাম ধানি নলা বিচ ইয়াৰ পৰা প্ৰায় 750 মিটাৰ এই যেটো ৰাস্তা দেখিছে ৰাস্তাটো আমি খুচকাৰি যাব লাগিব 750 মিটাৰ কাঠৰ দলঙেদি যাব লাগিব আমি যাম আপোনালোকক দেখম কেনেকুৱা লাগে খুচকাৰি Dhani Nallah Bridge. যথেষ্ট দীঘল কাঠৰ দলং হয় quality of mangrove cover আচ্ছা এই যিজোপা গছ আছে গছজোপা নাম হৈছে ধানি পাঠি এই ধানি পাঠি গছৰ ভিতৰে ভিতৰে এই ৰাস্তাটো থকাৰ কাৰণে ইয়াৰ নামটো পইছে ধানি নালা তাৰমানে নলা ধানি পাঠি গছৰ মাজে মাজে আচ্ছা গৈ গৈ যদি মাজত ভাগৰ লাগে লগতে জিৰণি চৰা কেইটামানো বনাই থোৱা আছে হেংগিং পেৰটছ নেষ্ট আৰু এইটো সান বাৰ্ডছ নেষ্ট মেংগ্ৰোভ সবফালে মেংগ্ৰোভ হয় अच्छा धৰণৰ वही तो समझ में नहीं आ रही ये सब क्या है किसी का रूट्स है शायद Eater's nest আছে এটা অলপ ডাঙৰ জিৰণি চৰা হয় Why to conserve mangroves? আছে ইয়াত এখন ডাইনিং টেবুল এখনো আছে Andaman Drongo nest. Beware of crocodile. সেইখিনিতে আমাৰ আহি দলংখন কাঠৰ দলংখন আহি শেষ হ'ল ওয়েলকাম এগেইন
এতিয়া দুটা ৰাস্তা আছে, কোনফালে গ'লে সুবিধা হ'ব? এইফালে যাম নে সেইফালে যাম? ইয়াৰ ভিতৰত ৰাস্তা ডাঙৰ ৰাস্তা হৈছে সোঁফালে, বাওঁফালে হৈছে ৰাস্তাটো সৰু। কোনফালে যাওঁ? ডাঙৰ ৰাস্তাটোতে যাওঁ। হোৱাইট হোৱাইট মছলি সাগৰ। ঠিক আছে, এইফালে যাওঁচোন বাৰু, কি লয় চাওঁগৈ। অ'কে, আমি বিচ আহি পাইছোঁহি। সাগৰৰ নীলা পানী দেখিবলৈ পাইছোঁ, ঢৌ দেখিবলৈ পাইছোঁ। পৰ্যটকো আছে ইয়াত, বিচখনো ধুনীয়া। পঢ়িবলৈ ধুনীয়া সুবিধা আছে। এইখনে হৈছে ধানি নলা বিচ। আন এখন খুব ধুনীয়া বিচ হয় এইখন। এই বিচখন হৈছে আপোনাৰ, যদি আপুনি পৰ্ট ব্লেয়াৰৰ পৰা আহে তেনে ৰংগতৰ পৰা প্ৰায় 22 কিলোমিটাৰ আঁতৰ এই বিচখন আছে। ৰাস্তাৰ পৰা অকণমান সোমাই আহিব লাগে, আহি পিনি এই ধুনীয়া জেগাডোখৰ পোৱা যায়। নামটো মনত ৰাখিব, ধানি নলা বিচ। অসমীয়াৰ ধানৰ কথা মনত পেলাব, তাৰ মাজত এটি নলা, ধানি নলা বিচ। ইয়াতো যিসকল পৰ্যটক আহে, পৰ্যটকক বহিবৰ কাৰণে ধুনীয়া ধুনীয়া সৰু সৰু কিছুমান ছেট বনাই থোৱা আছে। ছেটত বহিব পাৰে, সময় অতিবাহিত কৰিব পাৰে। এইফালেও আছে। সুন্দৰ ঢৌ খেলি থকা সাগৰ। কৰোণাৰ কাৰণে পৰ্যটক একেবাৰে নাই ইয়াত। যেতিয়া কৰোণাৰ পৰা সকলোখিনি মুকলি হ'ব, যেতিয়া লকডাউনবিলাক কমপ্লিটলি শেষ হ'ব, তেতিয়া এইবিলাক বিচ পৰ্যটকেৰে ভৰি যাব। তথাপি আন্দামানৰ বিচবিলাকত আন ঠাইৰ বিচবিলাকতকৈ পৰ্যটক অলপ কম। আন্দামান এখন ভূস্বৰ্গ হয়। আহক আপোনালোকে এবাৰ আন্দামানলৈ আহক, ঘূৰি যাব আন্দামান। ইয়াৰ ধুনীয়া ধুনীয়া বিচবিলাক চাই যাব। আজি আমাৰ শেষ যাত্ৰা কদমতলাৰ পৰা পৰ্ট ব্লেয়াৰলৈ। আহোঁতে কিছুমান বস্তু দেখুৱাব নোৱাৰিলোঁ, এতিয়া দিনে পোহৰে আমি গৈ পৰ্ট ব্লেয়াৰ পামগৈ। সৰু সুৰা কেইটামান বস্তু আছে, আপোনালোকক আমাৰ এই জাৰ্ণিটোৰ শেষ খণ্ডত সেই দেখুৱাব নোৱাৰা বস্তুকেইটা আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব আমাৰ ইউটিউব চেনেল অচিনাকি আন্দামান। পৰ্ট ব্লেয়াৰৰ পৰা নৰ্থৰ দিশে মানে উত্তৰ দিশে যাবৰ কাৰণে দুবাৰ চি চেনেল পাৰ হ'বলগীয়া হয়। অসমীয়াত কোৱা হয় প্ৰণালী। দুটা সাগৰীয় প্ৰণালী পাৰ হ'বলগীয়া হয়, তাৰে এইটো এটা প্ৰণালী হয়, যিটো গাড়ী মটৰ সকলো পাৰ হৈ যায়।
মোৰ পিছফালে যিখন ব্ৰিজ দেখিছে, যিখন দলং দেখিছে, আণ্ডাৰ কনষ্ট্ৰাকশ্যন হয়। গতিকে কিছুদিনৰ পাছত হয়তো মানুহে কৈছে 2-3 মাহৰ পাছতে এইখন বনি কমপ্লিট হৈ যাব। তেতিয়া যিটো এই সমস্যা হয়, সাগৰৰ প্ৰণালীবিলাক, সাগৰৰ চেনেলবিলাক পাৰ হৈ যোৱা, এইটো নাইকিয়া হৈ যাব। ইয়াৰ পাছত আৰু এখন আছে, তাত ফটো তুলিবলৈ দিয়ে নে নিদিয়ে চাব লাগিব, চেক কৰিবি। যদি ফটো তুলিবলৈ দিয়ে তাতো মই ধুনীয়াকৈ ফটোগ্ৰাফী কৰিম, ভিডিঅ'গ্ৰাফী কৰিম, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গাড়ী পাৰ কৰাওঁতে ভাড়া হৈছে ল'লে গাড়ীৰ 130 টকা আৰু মানুহৰ 10 টকা, টোটেল 140 টকা ল'লে। এইখন হৈছে ব্ৰিজ কনষ্ট্ৰাকশ্যন। ধুনীয়া জেগা হয়। মেংগ্ৰোভ জংঘলখনৰ মাজেদি আপোনাৰ ব্ৰিজখন আহিছে। ব্ৰিজখন হ'লে সময়টো কম লাগিব সঁচা কথা, কিন্তু এই সাগৰ পাৰ হোৱাৰ এই যিটো এই মনোমোহা সৌন্দৰ্যটো কিজানি আমি হেৰুৱাই পেলাম। বাকী আছে চাওক, আৰু কেইটামান খলপ বাকী আছে। এই কেইটামান খণ্ড কমপ্লিট হ'লেই এই ব্ৰিজখন কমপ্লিট হ'ব। এই 2-3 মাহৰ ভিতৰতে কমপ্লিট হৈ যাব ব্ৰিজখন। এইটো পাৰ আহি পালোহি, আৰু এটা চি চেনেল পাৰ হ'বলৈ আছে, ব'লক তালৈ যাওঁ। এইটো হৈছে দ্বিতীয়টো আমাৰ ঘাট, যিটো ঘাটেদি আমি পাৰ হ'ব লাগিব সাগৰৰ ইটো পাৰলৈ। সৰু নদীৰ নিচিনা লাগিছে, একচুৱেলি নদী নহয় এইখন। এইটো হৈছে এটা চি চেনেল, সাগৰীয় প্ৰণালী। ইয়াৰ পানীখিনি লুণীয়া পানী হয়, স্বচ্ছ পানী কিন্তু লুণীয়া হয়। আমি সেই জাহাজত আমি গাড়ী উঠাব লাগিব, গাড়ী উঠাই আমি ইটো পাৰলৈ যাব লাগিব। এই জেগাডোখৰ নাম হৈছে বাৰাটাং। এইখন এখন সৰু হোটেল হয়। এই বাৰাটাং হোটেলতে আমি প্ৰায় দুপৰীয়া সাঁজটো খাওঁ, তেতিয়া এই বাৰাটাং অঞ্চললৈ ফুৰিবলৈ আহোঁ। মোৰ পাছফালে যিখিনি স্পীড বোট আপুনি দেখিছে, এনেই ৰখাই থোৱা আছে এইখিনি স্পীড বোট। এইখিনি স্পীড বোটৰ যোগেদি ইয়াত লাইমষ্টোন কেভ, চুন হিলৰ এটা গুহা এটা আছে। ইয়াৰ পৰা স্পীড বোটৰে প্ৰায় 45 মিনিট সময় লয়। ইয়াতে এই বাৰাটাং অঞ্চলতে এটা টিকেট ঘৰ আছে। সেই টিকেট ঘৰৰ পৰা টিকেট কাটি এই স্পীড বোটৰে এইটো দিশত যাব লাগে। এইটো দিশত গৈ 45 মিনিট যোৱাৰ পিছত আমি লাইমষ্টোন কেভটো পোৱা যায়। এতিয়া কৰোণাৰ কাৰণে বন্ধ আছে চব। কৰোণা যেতিয়া এই লকডাউন পাৰ হ'ব, লকডাউন শেষ হ'ব, ভেকচিন আহি যেতিয়া সকলোখিনি নৰ্মেল হ'ব, তেতিয়া মই তালৈ এবাৰ গৈছোঁ এই লাইমষ্টোন কেভলৈ। অহা যোৱা জাৰ্ণিটোৱে বেছি ভাল লাগে। লাইমষ্টোন কেভটো চোৱাতকৈ অহা যোৱা যিটো জাৰ্ণি হয়, স্পীড বোটেৰে 45 মিনিট সময় লাইমষ্টোন কেভলৈ যোৱা, তাৰ পৰা ঘূৰি অহা, প্ৰায় 1.5 কিলোমিটাৰ ট্ৰেকিঙো কৰিব লাগে নাৱৰ পৰা নামি। খুব বঢ়িয়া জাৰ্ণি হয়। যেতিয়া কৰোণা লকডাউন শেষ হ'ব, কৰোণাৰ ভেকচিন আহিব, কৰোণাৰ ভেকচিন মানুহে লৈ পিনি যেতিয়া সকলোখিনি নৰ্মেল হ'ব, তেতিয়া আমি তালৈ যাবলৈ চেষ্টা কৰিম। গৈ পিনি আপোনালোকক সেই লাইমষ্টোন কেভবিলাক দেখিবলৈ কেনেকুৱা আপোনালোক দেখাবলৈ চেষ্টা কৰিম। সদ্যহতে আমি অলপ দেৰিৰ পাছত ঘাটেৰে পাৰ হ'ম। ঘাটেৰে পাৰ হোৱাৰ পিছত আমি জাৰুৱা ৰিজাৰ্ভ ফৰেষ্ট পাম, যিটো অঞ্চলত ফটোগ্ৰাফী এলাও নাই। তাৰপিছত আমাৰ আৰু ভিডিঅ' শেষ কৰিম।
ওকে চাই থাকক কেনেকৈ আমি গাড়ী পাৰ কৰাওঁ ধন্যবাদ উত্তৰ আন্দামানৰ যাত্ৰাটো এটা ৰোমাঞ্চকৰ যাত্ৰা আছিল উত্তৰ আন্দামানৰ ভ্ৰমণৰ এইটো ভিডিঅ'ই হৈছে আমাৰ অন্তিম ভিডিঅ' আমাৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে কমেণ্ট দিবলৈ নাপাহৰিব আন্দামানৰ আৰু বহু ঠাই আছে আপোনালোক দেখুৱাবলৈ আগন্তুক ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেল আচিনাকি আন্দামান ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ